যিসকলে এটা টাইমত জুবিন দাক মদাহী বুলি হাঁহিছিলে এতিয়া তেওঁলোকো জুবিন দাৰ অনুৰাগীবোৰ দেখি তেওঁলোকো জুবিন দাৰ অনুৰাগী হৈ পৰিছে। আচৰিত নহয়নে? জুবিন দাৰ কৈ যোৱা মতে তেওঁৰ মৃত্যুৰ লগে লগে মায়াবিনী বাজিব গোটেই অসমত। সঁচাকৈ গোটেই অসমত মায়াবিনীয়ে মায়াবিনী। তেওঁ কৈ যোৱাৰ ধৰণেই অসম বন্ধ 7 দিন নহ'ল যদিও 5 দিন মিনিমাম হ'লতো অসম বন্ধ। আজিৰ দিনতো গোটেই অসমত মায়াবিনী এতিয়াও বাজি থাকে। সকলোৰে মুখে মুখে মায়াবিনী, অকল মায়াবিনী। সকলোৰে হয়তো মায়াবিনী আধাখিনি মুখস্থ। ইউটিউব ফেচবুক খুলিবই নোৱাৰি। আজি 11-12 দিনলৈকে অকল জুবিন দাৰ ন্যায়ৰ কান্দোন। পূজা হ'ল যদিও পূজাৰ মণ্ডপে মণ্ডপে দুৰ্গা মাৰ লগতে জুবিন দাৰো ফটো। পূজাৰ মণ্ডপো বাজি উঠিল জুবিন দাৰ গান। স্কুলৰ ছাত্ৰইও স্কুলৰ বহীত বাক্য ৰচনা জুবিন দাৰ নামেৰেই লিখিবলৈ আৰম্ভ কৰিছে। এতিয়া সকলোৱে ঘৰে ঘৰে ভগৱানৰ ফটোৰ লগতে জুবিন দাৰো ফটো ওলমিব ধৰিছে। সঁচাকৈ জুবিন দা সঁচাই এজন ভগৱানৰ অংশ। আমি অতি সোনকালে জুবিন দাৰ ন্যায় পোৱাটো বিচাৰোঁ।